নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ভাইৰাছ প্ৰতিৰোধী হাইব্ৰিড জাতৰ অমিতা পুলি কেনেকৈ ৰোপণ কৰিব লাগে, নাইবা এই খেতিটো কৰি আমাৰ লাভ হ'বনে নাই। যোৱা বছৰো মই তেনেকুৱা খেতি কৰিছিলোঁ, অমিতা খেতি। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই নিশ্চয় দেখা পাইছে। তো এই খেতিৰ পৰা মই লাভ পাইছোঁ নে নাই সেই বিষয়েও আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যায়। বন্ধুসকল, যোৱা বছৰ মই তেনেকুৱা ৰেড লেডি উন্নত জাতৰ হাইব্ৰিড অমিতা পুলি ৰোপণ কৰিছিলোঁ, আৰু ইয়াৰ পৰা প্ৰথম অৱস্থাত যথেষ্ট ফলনো পাইছিলোঁ। মই প্ৰত্যেক বছৰে তেনেকুৱা 1 কুইণ্টেল 1.5 কুইণ্টেলকৈ ফল উঠাইছিলোঁ, মানে 50টামান পুলি ৰোপণ কৰিছিলোঁ মাত্ৰ। তো 50টা পুলিৰ পৰা মই প্ৰায় 50,000 টকা উপাৰ্জন কৰিছোঁ। কিন্তু পৰৱৰ্তী সময়ত সেই গছবিলাকত মজাইক ভাইৰাছৰ আক্ৰমণ দেখা যায়, আৰু গছবিলাক মোক কাটি পেলাবলগীয়া হয়। তো আজি এনেকুৱা এটা পুলি ইয়াতে আমি আনিছোঁ। এই পুলিটো মই নিজে তৈয়াৰ কৰা, অনলাইনত মই বীজ কিনি আনি ঘৰতে পুলিটো মই তৈয়াৰ কৰিছিলোঁ, আৰু এই পুলিটোৰ বয়স প্ৰায় 1.5 মাহমান হ'ল। এই সময়ত মই আজি পুলিটো ৰোপণ কৰিম, আৰু পুলিটো কেনেকৈ ৰোপণ কৰিব লাগে সেইটোও আপোনালোকক দেখুৱাম। তো এই পুলিটো আজি আমি ৰোপণ কৰিম, আৰু এই গছটো যদি সফল হয়, মানে ইয়াতে যদি মজাইক ভাইৰাছৰ আক্ৰমণ নহয়, মই এই পুলিটো জাতটো হ'ল আইচবেৰী। আপোনালোকে নেটত চাৰ্চ কৰিলেও পাব। এই আইচবেৰী পুলিটো আমাৰ ভাইৰাছ প্ৰতিৰোধী হয়, ইয়াতে বোলে কোনো ভাইৰাছৰ আক্ৰমণ নহয়। তো সেইকাৰণে মই আজি এইটো ৰোপণ কৰিম। প্ৰমাণিক হিচাপত মই পুলিটো আজি ৰোপণ কৰিম। আপোনালোকে ইয়াতে দেখাই পাইছে কেইটামান পুলি ৰোপণ কৰিছোঁ। তো এইটো যদি সফল হয়, পৰৱৰ্তী সময়ত মই নিশ্চয় ইয়াৰ বেছিকৈ খেতি বাতি কৰাৰ আশা আছে। কাৰণ আপোনালোকে জানে, এই ভাইৰাছবিলাক যদি এটা গছত আক্ৰমণ কৰে, সেই মাটিটোত প্ৰায় 8ৰ পৰা 10 বছৰ পৰ্যন্ত এই ভাইৰাছটো থাকি যায়, মৰি নাযায়। তো সেইকাৰণে মই ভাবিছোঁ ৰেড লেডি খেতি কৰি আৰু লাভ নাই। ইয়াতে তেনেকুৱা মজাইক ভাইৰাছৰ আক্ৰমণ হ'ব, আৰু লোকচানৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইকাৰণে মই আজি নতুন এটা ভেৰাইটিৰ খেতি কৰিম বুলি ভাবিছোঁ। তো বন্ধুসকল, আমি যদি অমিতা খেতি কৰিব লাগে, তেতিয়াহ'লে আমি পুলিটো এপ্ৰিলৰ পৰা মে' মাহৰ ভিতৰত ৰুব পাৰিলে ভাল হয়। আপোনালোকে দেখাই পাইছে, ইয়াতে এটা আমি গাঁত খান্দি লৈছোঁ। তো গাঁতটো আমি 45 × 45 চেণ্টিমিটাৰ স্কুৱেৰত আমি গাঁতটো খান্দি ল'ব লাগিব, আৰু তাতে যিমান পাৰোঁ যথেষ্ট আমি জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগিব। প্ৰথমতে আপোনালোকে ৰাসায়নিক সাৰ নিদিলেও হ'ব, মই তেনেকুৱা দিয়া নাই। আৰু অলপ ফৰা ধৰণৰ দানা দিছোঁ, কাৰণ আপোনালোকে জানে এই শস্য কৃমিবিলাক, শিপাবিলাক নষ্ট কৰিব পাৰে, নাইবা পৰৱৰ্তী সময়ত আক্ৰমণ কৰিব পাৰে। সেইকাৰণে অলপ ফৰা ধৰণৰ দানা দিছোঁ। মই ভাবিছোঁ যে 1 মাহমান পিছত তেনেকুৱা প্ৰথমতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম। আপোনালোকে জানে অমিতাত তেনেকুৱা আমি 2 বাৰমান ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলেই হয়। প্ৰথম অৱস্থাত এবাৰ, আৰু ফল ধৰাৰ সময়ত এবাৰ দিলেই হৈ যায়। নাইট্ৰজেন, ফছফৰাছ আৰু পটাছ, এই 3টা সাৰৰ মিশ্ৰণ দিলে হৈ যাব। 250 গ্ৰামমানকৈ এবাৰত আমি তেনেকুৱা প্ৰয়োগ কৰিব পাৰোঁ। আৰু সাৰবিলাক পাৰ্যমানে অলপ গছৰ পৰা অলপ দূৰত প্ৰয়োগ কৰিব পাৰিলে ভাল হয়। তেতিয়া শিপাবিলাক হয়তো পচি নাযায়, কাৰণ বেছি গুৰিত দিলে শিপাবিলাক এটা পচি যোৱাৰ সম্ভাৱনা থাকে। তো বন্ধুসকল, আৰু এটা কথা হ'ল, এই গছটো যেতিয়া আমি ৰোপণ কৰিম, গছটো ৰোপণ কৰাৰ সময়ত আমি এটা কথা মন কৰিব লাগিব, গছৰ গুৰিত যথেষ্ট ওখ কৰি দিব লাগে মাটিবিলাক। কাৰণ অমিতা গছে পানী অলপো সহ্য কৰিব নোৱাৰে। 2 এদিন যদি পানী তেনেকুৱা জমা হৈ থাকে, ইয়াৰ তেনেকুৱা শিপাবিলাক পচি যায়, আৰু গছটো লাহে লাহে মৰি যোৱাৰ উপক্ৰম হয়। গতিকে আমি পাৰ্যমানে তেনেকুৱা পানী ওলাই যোৱাৰ ব্যৱস্থা কৰি দিব লাগিব, নাইবা আমি গুৰিত তেনেকুৱা মাটি চপাই দিব লাগিব। তাৰ উপৰিও আমি ওচৰে পাঁজৰে যিখিনি বনবাত হয়, সেইখিনিও আমি গুৰিত চপাই দিব পাৰোঁ। ইয়াৰ পৰাও যথেষ্ট উপকাৰ হয়। আমি যদি গছবিলাক খেতি মাটিত ৰুব খোজোঁ, তেতিয়াহ'লে আমি এটা গছৰ পৰা আন এটা গছৰ দূৰত্ব 1.5 মিটাৰ নাইবা 1.8 মিটাৰ তেনেকুৱা দিব পাৰোঁ। যিহেতু এইবিলাক বৰ্ণসংকৰ হাইব্ৰিড জাত, সেইকাৰণে আমি এইবিলাক অলপ ওচৰা ওচৰিকৈ ৰুব পাৰি। বন্ধুসকল, এনেকুৱাকৈ যদি আমি অমিতা পুলি ৰোপণ কৰোঁ, ইয়াৰ পৰা 3-4 মাহৰ ভিতৰতে ফল লাগিবলৈ আৰম্ভ কৰে, আৰু প্ৰায় 3-4 বছৰ পৰ্যন্ত ইয়াৰ পৰা ফলন উঠোৱা যায়। আপোনালোকে জানে এই অমিতাটো আমি পকা অৱস্থাত আমি ফল হিচাপে বিক্ৰী কৰিব পাৰোঁ, নাইবা কেঁচা হিচাপত আমি পাচলি হিচাপেও বিক্ৰী কৰিব পাৰোঁ, আৰু ইয়াৰ পৰা যথেষ্ট এটা লাভৱান হোৱাৰ সম্ভাৱনা থাকে। বন্ধুসকল, আপোনালোকে জানে এই 1 বিঘা অমিতা খেতি কৰি আমি প্ৰায় 3-4 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা সম্ভৱ হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে। ধন্যবাদ।